हेलो गाइस সকলকে নমস্কাৰ জনাইছো মোৰ ইউটিউব চেনেললৈ। তো আজি আকৌ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আৰু এতিয়া এই গেলা গৰমত বৰ্তমান গুৱাহাটীত আছো আজি গুৱাহাটীৰ লখৰাত আছো। তো এঠাইলৈ যাবলৈ আমি দুসুখী আহিছিলোঁ। তো ঠাইখিনিলৈ বৰ্তমান যাত্ৰা কৰি আছো। আমি যোৱাকালি আহিছিলোঁ গুৱাহাটী। তো যাই আছো বৰ্তমান। এয়া আমি বৰ্তমান গৈ আছো তলত গাড়ীত উঠি আমি ঠাইখিনিলৈ যাব লাগিব। তো বহুত সময়ৰ পিছত এখন গাড়ী আহিল ৰ'ব। আপুনি নিজা গাড়ী নাথাকিলে বৰ বেয়া। এয়া আমি লখৰাৰ পৰা আহি এতিয়া বৰ্তমান লালগনেশলৈ আহিলোঁ। লালগনেশৰ পৰা এতিয়া সেই বিশেষ ঠাইটোলৈ আমি যাবলৈ ওলাইছোঁ। তো বলক। তো আমি আহি সেই বিশেষ ঠাইখিনি পালোঁ। আপোনালোকক কৈ দিছোঁ এতিয়া জ্যোতি চিত্ৰবনৰ সহযোগত আৰু সাৰেগামা স্কুল অফ প্ৰফেশ্যনেল মিউজিকৰ সহযোগত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এটা সংগীতৰ বিশাল কৰ্মশালা পাতিছে ইয়াতে। তো তাত আহিছোঁ। কৰ্মশালাটোৰ নাম দিছে আপোনাৰ জুবিন চৰ্চা ছিজন 6। মানে আগতে হৈ গৈছে আপোনাৰ 5 বছৰ হৈ গৈছে। এইবাৰ ছিজন 6ত এইবাৰ আহিবলৈ সুবিধাটো পালোঁ। তো আহিছোঁ, ভিতৰলৈ গৈ আছোঁ বৰ্তমান। তো আমাৰ প্ৰৱেশ দুৱাৰ এইখনেৰে আমি প্ৰৱেশ কৰিব লাগিব। তো ভিতৰলৈ গ'লোঁ। তো আমি ফৰ্ম ছাবমিট কৰাৰ পিছত আমাক খাদ্য কুপন দিলে এইকেইটা, আৰু এইফালে আইডেণ্টি কাৰ্ড দিছে আৰু পে'মেণ্ট ৰিচিপ্টখন দিছে। তো আমি জ্যোতি চিত্ৰবনৰ ভিতৰত সোমালোঁ। আৰু আজি এই কৰ্মশালা 4 দিনীয়া কৰ্মশালা। তো আজি প্ৰথম দিন। তো আজিৰ প্ৰশিক্ষক হিচাপে আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ মৃণালকান্তি মেধি ছাৰ আছে। তো আজি প্ৰথম দিন হিচাপে উদ্বোধনী কৰাৰ বাবে আমাৰ সকলোৰে চিনাকি জুবিনদাৰ বৌ গৰিমা গাৰ্গ শইকীয়া বৌ আহিব। তো তেখেতৰ ভাষণ অলপমান আপোনালোকলৈ আগবঢ়াইছোঁ। গৰিমা বৌ জুবিনদাৰ বিষয়ে অলপমান কৈছে, সেইখিনি আপোনালোকক আগবঢ়াইছোঁ। কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰোঁ যে সেই ব্যক্তিজনে সংগীতৰ পৰা উশাহ লয়। তেওঁ যদি জীয়াই আছে সংগীতৰ বাবেই জীয়াই আছে। তেওঁ যদি জীৱন নিৰ্বাহ কৰিছে সংগীতৰ বাবেই জীৱন নিৰ্বাহ কৰিছে। আৰু সংগীতেই তেওঁ উশাহ লয়, সংগীতেই খায় শুৱে সপোন দেখে। সকলো সেই সৃষ্টিৰ এটা পৰ্যায়তে তেওঁ নিজক ধৰি ৰাখি থৈছে। গতিকে সেই মানুহজনে সম্পূৰ্ণ সৰুকালৰ পৰা, তেওঁ নজনা সময়ৰ পৰা, জনা নজনা বয়সৰ পৰাই 4 বছৰ বয়সতে দেউতাকে হাতত তবলা এযোৰ ধৰাই দিছিলে। আৰু তেতিয়াৰ পৰা তেওঁ তাবলা বজাইছে। প্ৰায় 11 বছৰ তেওঁ তাবলাৰ চৰ্চা কৰিছে। তাৰপিছত তেওঁ লোকসংগীতৰ চৰ্চা কৰিছে। কোনো ধৰণৰ শাস্ত্ৰীয় শিক্ষা তেওঁ গ্ৰহণ কৰা নাই। কিন্তু তাৰপিছত নিজৰ চৰ্চাৰে নিজৰ মতেই আনৰ গীত শুনি পৃথিৱীৰ যিমানখিনি অন্য ধৰণৰ যিমান জনৰ আছে সকলোবোৰ সংগ্ৰহ কৰি বা গোটাই তেওঁ শুনিবলৈ চেষ্টা কৰিছে। আৰু সেই ধৰণে নিজৰ শিক্ষা নিজৰ এটা স্তৰত তেওঁ নিজক গঢ়ি লৈছে। গতিকে সেই ধৰণে চলি গৈ আছে আজিলৈকে। আৰু আমাৰ প্ৰশিক্ষণ আৰম্ভ হ'ল। প্রতিদিনে তোমারে রাখো হিয়া খুলি, রাখো হিয়া খুলি। তো আমাৰ পেকেট লাঞ্চ আহি গ'ল। আৰু আজি দিছে আপোনাৰ চিকেন পোলাও। তো হেল্ল' গাইছ, আমি অলপমান দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি অলপমান ফুৰিবলৈ আহিছোঁ। আমি তিনিওজন। তো মোৰ ভিডিঅ'ত চাগে মাজে মাজে কথিত ওলায়, মাজে মাজে লিখিত ওলায়। সেইটো ড'ন্ট মাইণ্ড, মাজে মাজে আহি যায় আৰু। তো একো নাই আৰু কি আৰু। তো আমাৰ প্ৰথম দিনাৰ প্ৰশিক্ষণ আজি শেষ হ'ল। ৰাতিপুৱা 10 বজাৰ পৰা 4 বজালৈ শিকায়।
আৰু তাত ভিডিঅ' তেনেকৈ কৰিবলৈ নিদিয়ে, মানে আমাক শিকাই থাকেতো, তো ভিডিঅ' কৰিবলৈ ভাল নালাগে তাতে। তো আমাক তাত প্ৰশিক্ষণত 3টা গীত শিকাইছিলে সিদিনা। তো তাৰ এটা গীত প্ৰশিক্ষকে মোক গাবলৈ দিছিলে অলপমান, তো সেইখিনি ইয়াতে দিছোঁ। তোমাৰ পদূলি এৰি আহিলো বুকুৰ তৰা জোন সকলো তোমাৰ সুবাস লাগি লাগি ময়ো হলো তুমি তুমি কোৱা একেই আছেনে আছেনে উঠাৰ হাঁহি ৰাখো হিয়া খুলি। তো আমাৰ প্ৰথম দিনাৰ প্ৰশিক্ষণ শেষ হ'ল আৰু তাৰপিছত আমি আকৌ লখৰালৈ গ'লোঁ মোৰ খুৰাহঁতৰ ঘৰলৈ। তো আজি হৈছে আমাৰ কৰ্মশালাৰ 2য় দিন। তো আজি আকৌ গৈ আছোঁ জ্যোতিচিত্ৰবন। তো আজিৰ প্ৰশিক্ষক হিচাপে আমাৰ সকলোৰে চিনাকি ৰূপম ভূঞা ছাৰ আহিব। ৰূপম ভূঞা ছাৰে 3টা গীত শিকাইছিলে, তো তাৰে 2টি গীত মই গাইছিলোঁ, ইয়াতে আপলোড দিছোঁ। নমস্কাৰ, মোৰ নাম প্ৰবাল ডেকা। মই 2nd নম্বৰটো গাইছোঁ। তুমি সুমাৰিহাৰ দহি বুকুৰ আচল পৰে খহি তুমি সুমাৰিহাৰ দহি তুমি সুমাৰিহাৰ দহি বুকুৰ আচল পৰে খহি কাষৰ কল জহি জহি কাষৰ কল জহি জহি তিতে বসন্তত ধৰি গাগৰি আনে কিয় শীতানৰে বুকুচাতে জানা সপোনৰে ঘৰে কৈ অহা যোৱা চকু মেলি চোৱা সময়বোৰে বিচাৰে মাথো তোমাৰে ঠিকনা অ তুমি দিথ বুলি মোৰে নিশাতিকে সজা অ দেখো জানা মৰমৰে সাগৰৰে পাৰে পাৰে ধৰে নাচো নবীৰা অ লাহে লাহে গুৰু কৰে হিয়া দুৱাৰ খুলি থোৱা ময়ো আজীবন তাতে জিৰা শীতানৰে বুকুচাতে জানা সপোনৰে ঘৰে কৈ অহা যোৱা চকু মেলি চোৱা সময়বোৰেও বিচাৰে মাথো তোমাৰে ঠিকনা অ তুমি দিথ কৰ্মশালা চলি থকা অকস্মাতে আমাৰ সকলোৰে হিয়া নামতো জুবিন দা আহি পালে। তো জুবিন দা অহা কথা নাছিল, কিন্তু অকস্মাত এইফালে আহিছিল বোলে। শান্তিপূৰ্ণভাৱে আমাৰ কৰ্মশালা চলি আছিল, কিন্তু জুবিন দা অহাৰ লগে লগে একদম সকলো একদম জুবিন দাৰ পিছত দৌৰিলে। আৰু ইমান ভাল পোৱা মানুহজনক ফাৰ্ষ্ট টাইম দেখিছে কিছুমানে, আৰু বা মোৰ তেনেকৈ লগ পোৱা নাছিলোঁ। তো খুবেই ভাল লাগিছে। তো সকলোৰে ফটো উঠা হেতা পৰা লাগিছে, কিন্তু মই ফটো উঠিবলৈ নাপালোঁ। মানে ঠেলি হেঁচি যাবলৈ ভালো নালাগে, আৰু ভাল লগা মানুহজনক ইমান ডিষ্টাৰ্ব দিব ভালো নালাগে, আৰু ইফালে কৈ আছে ইমান হেঁচা ঠেলা কৰিবলৈ হাক দিছে। তথাপিতো আৰু মনত এটা আশা থাকি গ'ল জুবিনদাৰ লগত ফটো উঠা। তো পিছত কেতিয়াবা আৰু লগ পালে নিশ্চয় উঠিম বুলি আশা কৰিলোঁ। তো ভালকৈ বুজিছোঁ। মই বেছি সময় নাথাকিম, যাম যদি কাম আছে। কাইলৈ আকৌ আহি যাব।
দেখা দি সকলোকে মই ধন্যবাদ জনাওঁ থেংক ইউ ভেৰি মাছ ধন্যবাদ আৰু আজি এই অনুষ্ঠানত সকলোৰে এটা আশা থাকে বিশেষকৈ দূৰৰ পৰা অহাখিনিৰ যে জুবিন গাৰ্গক এবাৰ স্বচক্ষে দেখোঁ তো এইখনেই হৈছে আমাৰ জুবিনদাৰ গাড়ীখন তো জুবিনদাই বেছি সময় নৰলে তো জুবিনদা গ'লগৈ আৰু এইফালে এজনী সৰু মাইনাই জুবিনদাক লগ নাপায় একেবাৰে বেচেৰি কান্দিবলৈ ধৰিলে তো বেচেৰিলৈ বেয়া লাগিছে ব্যক্তি এজনক কিমান ভাল পালে এনেদৰে চকু পানী ওলাই আহে বা লগ নাপালে তো কৰ্মশালা শেষ হ'ল আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু আজি হৈছে আমাৰ তৃতীয় দিন আৰু আজিৰ প্ৰশিক্ষক হিচাপে আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ দিগন্ত ভাৰতী ছাৰ আছে তো বুজাব খুজি প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া বহিলো গৈ তাৰ আহে নবী কিনো পৃথিৱী নাই জানো নিচিন তোমাতে মোৰ সকলো দুফালে দুয়ো কাষে ধুনীয়া সেউজীয়া তোমাৰ নামৰ সপোনো পৃথিৱী যদি কলা হয় নৈ জান জুৰিও শুকাই হ'ব পাৰে এনে কথা জীৱনে মোক এনে যদি হ'ব পাৰে এনে কথা জীৱনে মোক এনে যদি নেচাও তোমাক এবাৰো নেচাপোকা এধানো পাহৰি যাম মচি মচি থম তোমাক মনৰ পৰা মোৰ ভাবিবলে ভয় জানো সঁচা হয় এই ভাৱনা কলিজা কৰে তৃতীয় দিনা আকৌ আহিছিলে জুবিনদা তো জুবিনদাই পিছপিনৰ পৰা মনে মনে আমাৰ গীত শুনি আছিলে তো যেতিয়া সকলোৱে গম পালে তো জুবিনদাক আগলৈ মাতি আনি আসন গ্ৰহণ কৰিবলৈ দিলে তো হেল্ল' গাইজ আজি আমাৰ কৰ্মশালাৰ শেষৰ দিন তো গৈ আছোঁ আৰু ইয়াৰ পৰা আজি বাই বাই দিলোঁ লখৰাৰ পৰা কৰ্মশালা শেষ কৰি তাতে থাকিম আৰু তো ব্লগ তো আজি হৈছে আমাৰ চতুৰ্থ দিন মানে শেষৰ দিন তো আজি আমাৰ প্ৰশিক্ষক হিচাপে সকলোৰে চিনাকি বিমান বৰুৱা ছাৰ আছে ছাৰে 3টা গীত শিকাইছিলে তো মই এটা গাইছিলোঁ তাৰে ফাগুনৰ পছুৱাই বহাগী মৰয়ে নেপেলাই মধুৰ জোৰ জোৰ ফাগুনৰ পছুৱাই বহাগী মৰয়ে নেপেলাই মঞ্জুৰ দুখৰ দুলে হিয়া ভাৱনা কি ভুল বন্ধু কৰে বুজাত কৈও বেদনা গধুৰ তথাপিও জীৱনৰ কথাহেৰে বোলো বন্ধু ধৰি ধৰি বিয়াৰ কথাকে ভাবো দূৰ দূৰ ফাগুনৰ পছুৱাই বহাগী মৰয়ে নেপেলাই মধুৰ ধন্যবাদ
এনেদৰে আমাৰ 4দিনীয়া কৰ্মশালাৰ আজি অন্ত পৰিল আৰু এই 4দিনীয়া কৰ্মশালাত আমি বহুত শিকিব পালোঁ, বহুত অভিজ্ঞ সম্পন্ন ব্যক্তিৰ পৰা বহুত শিকিলোঁ আৰু ইমানখিনি আমি ক্লাছিকেল শিকিও বা ইমান 4 বছৰ আমি ক্লাছিকেল শিকিও ইমানখিনি অভিজ্ঞতা অৰ্জন কৰিব পৰা নাছিলোঁ। ইয়াতে যিমানখিনি শিকিব পালোঁ মোৰ অনুভৱ এনেকুৱা হৈছে আৰু এইখিনি আছিল ভিডিঅ' আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলত প্ৰথম তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু ধন্যবাদ। জয় অসম।